তো হে গাইজ গুড মৰ্ণিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান আছোঁ ঘৰত। এতিয়া যাম এটা বেলেগ জেগাত। তো বেলেগ জেগা মানে স্কুলত যাম, পুৰণা স্কুলখনত। ফাৰ্ষ্টতে যাই পেলাই লগৰ এটা ঘৰত সোমাই পেলাই তাক লৈ পেলাই ধুনীয়াকৈ যাম আৰু। তো যাওঁ এতিয়া, চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে। তো যাওঁ আৰু এতিয়া। আৰু এইফালে বাইকখন ধুনীয়াকৈ লৈ লওঁ আৰু ষ্টাৰ্ট দি পেলাই ধুনীয়াকৈ যাম আৰু এতিয়া। তো গৈ থাকোঁ। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ নীলপৱনহঁতৰ ঘৰত। আকৌ মানুহটো ক'ত আছে চাম এতিয়া। ক'ত আছ? এইটো গাইজ এইটো তো গাইজ আমাৰ বৰ্তমান এতিয়া স্কুল যোৱা প্লেনিংটো কেঞ্চেল হৈ গ'ল। এতিয়া যাম আমি বেলেগ এটা জেগাত, কুঁহিয়া খাবলৈ যাম যমুনা পাৰত। তো তাতে যাম আৰু গৰম পৰিছে যে কুঁহিয়া খামগৈ ধুনীয়াকৈ তাতে যাই পেলাই। এইফালে এইটো ওলাই লৈছে হেণ্ডচম বয়। আৰু এতিয়া যাওঁ আৰু বলক। সৌৰভক লৈ ল'লোঁ, এতিয়া যাম আৰু কুঁহিয়া খাবলৈ। এইখিনিতে বাগৰিছিলে, এইখিনিতে ট্ৰেক্টৰ এখন বাগৰিছিলে। মই ফটোখন দিম আপোনালোকে চাব। আছে পেৰিয়ে আছে, পেৰি আছে দেখিছ। তো গাইজ ফাইনেলি আমি আহি পেলাই এনেকুৱা এটা জেগা বোলো দেখাই দিয়ে নেকি। তো জেগাখিনি ধুনীয়া গাইজ। ইয়াতে এতিয়া কুঁহিয়া চুহিয়া খাম আৰু তাৰপিছতে এইফালে বালি চালি তুলি আছে, সেইবিলাকো দেখাবলৈ চেষ্টা কৰিম। তো আহক। চশমাখন পিন্ধি লওঁ গাইজ। আৰু এইফালে চাব পাৰে আপোনালোকে, চাওকচোন তাঁৰ দি থৈ দিছে। ইয়াত যদি কোনোবাই চুই দিয়ে, মই চুই চাম এতিয়া কাৰেণ্ট আছে নেকি। এতিয়া বৰ্তমান কাৰেণ্ট নাই, তো একো নহয়। ছাগলী তাগলী গৰু চৰু যাতে এইবিলাক নাখায়, সেইটো কাৰণে এডাল কাৰেণ্টটো দিয়া থাকে। ইমান কণ্ডিশ্যন নাথাকে ইয়াত। তো গাইজ আমি এতিয়া তললৈ যাবলৈ অলপ চেষ্টা কৰিম। তলত দেখাম কি আছে কি নাই। তো আহক। এইটো ক্লিপটো দুবাৰ তিনিবাৰ লোৱাৰ পিছত গাইজ ভাল হৈছেগৈ। এইফালে ই ডিষ্টাৰ্ব দি আছিলে গাইজ, এইফালে ই কেমেৰামেন ধুনীয়াকৈ কৰি দিছে। আৰু এতিয়া গৈ আছোঁ তলৰ ফালে অলপ, এইফালে ধুনীয়াকৈ যাম আৰু তলৰ ফালে। তো চলো। তো গাইজ তললৈ এতিয়া আহিলোঁ। এইফালে চাওকচোন পোৱালি কেইটামানে গা ধুই আছে এইফালে, আৰু এইফালে বালি তুলি আছে তাত। আৰু এইফালে আমি এতিয়া মজা পিছফালৰ পৰা। কেনে ফিল কেনেকুৱা? ভাল লাগিছে। এইকেইদিন অহাই নাছিলোঁ ইয়াত, মানে আমাৰ চিনাকি ওচৰৰে ঠাই হয়। আজি আহিছোঁ। মজা মজা গাইজ, মজা আল্টিমেট প্লেচ। কিন্তু অলপ লেতেৰা আছে, একো নাই, চলি যায়। তো গাইজ এতিয়া আমি অলপ ওপৰৰ ফালে যাম। ওপৰৰ ফালে যাই পেলাই কুঁহিয়া খাবলৈ চেষ্টা কৰিম। আৰু কুঁহিয়া এতিয়া বৰ্তমান ইমানো নাই তেনেকৈ, তো যিখিনি আছে তাৰ পৰাই অলপ খাবলৈ চেষ্টা কৰিম আৰু। ধৰবে মোক নেপেলাবি ৰে, নেপেলাবি নেপেলাবি ৰে, ভালো নহয় বে। এৰি দিছ কিয়? ভালো নাই। কুঁহিয়া ক'ত খাবি? চুৰ কৰিম গাইজ। নাই মোৰ ভালে আছে বোলে। এইখিনি কুঁহিয়া হয় যে।
এইখিনি জেগাৰ পৰা এতিয়া যাওঁ আৰু বেলেগ এটা জেগাত যাম। বেলেগ এটা জেগাত যাই পেলাই কুঁহিয়া চাম। এইফালে ইমান ভাল নহয় কুঁহিয়াখিনি, তো বেলেগ এটা জেগাত যাম। বেলেগ এটা জেগাত যাই পেলাই কুঁহিয়া খাম তাতে যাই পেলাই। তো চলো। তো গাইছ চাওক আমি এতিয়া কিমান ৰিলেক্স জেগা এটাত আছোঁ আৰু এইফালে চাওক কিমান ধুনীয়া পানী বৈ গৈ আছে আৰু এতিয়া অলপমান ৰিক্স ল'বলৈ গৈ আছোঁ গাইছ। মজা গাইছ, বতাহটো ধুনীয়াকৈ দি আছে, সেইটো কাৰণে বহুত ভাল লাগিছে গাইছ। তো এতিয়া এইখিনি জেগাৰ পৰা আমি যাম বেলেগ এটা ঘাটত যাম আৰু বেলেগ এটা ঘাটত যাই পেলাই এতিয়া ধুনীয়াকৈ কুঁহিয়া চুহিয়া খাম আৰু। তো চলো লেটছ গো। আমি এতিয়া আহি বৰ্তমান বকলীয়া দলং পালোঁ। কাৰ্বি আংলঙৰ চবতকৈ দীঘল দলং বুলি জনা যায় এখন দলংখন। তো ফাইনেলি আহি পাই গ'লোঁ। এতিয়া অলপ টাউনৰ ফালে যাম ঘূৰিবলৈ কাৰণে। মই লংকা যাব লাগিব। যামতো লংকা। যা যা বেলেগ এটা ঘাটৰ পৰা এতিয়া ডাইৰেক্ট বকলীয়া পালোহি। সেই নীলপৱনৰ কাৰণে পালোহি গাইছ। উৎপাত লাগি আছিলে বকলীয়া আহোঁ বুলি, তো বকলীয়া আহি পালোঁ। লগৰ এজনী মামাইকৰ ঘৰত আছোঁ এতিয়া বৰ্তমান। লগৰ নহয়, কোনোবাহে নীলপৱনৰ গাৰ্লফ্ৰেণ্ড। নাই লগৰ এনেকুৱা। তো ধুনীয়াকৈ এতিয়া ইয়াতে আছোঁ আৰু যামগৈ তাৰপিছত ওলাই পেলাই ঘৰলৈ। তো সেইটোৱে আৰু। আৰু গাইছ বকলীয়াৰ পৰা আহিলোঁ, আহি পেলাই বহুত ভাগৰ লাগিলে, সেইটো কাৰণে গাইছ ভিডিঅ' চিডিঅ' নবনালোঁ আৰু। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।